নমস্কাৰ, স্বাগতম মই লোকেল ইউটিউব চেনেলটোলৈ। আৰু আজি প্ৰথমবাৰ এটা ব্লগৰ চেনেল বনাম বুলি আহিছিলোঁ, মানে ট্ৰেভেলিং ব্লগৰ। এতিয়ালৈকে এই চেনেলটো দিয়া নাছিলোঁ, যি হ'লেও এবাৰ মন গ'ল ট্ৰেভেলিং ব্লগৰ এটা চেনেল বনাওঁ, ভিডিঅ' দিওঁ বুলি। আৰু বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ ঠিক কাষতেই। আৰু সময় হৈছে এতিয়া বৰ্তমান 7:55 হৈছে ৰাতিপুৱা। আৰু বতৰটো অকণ ডাৱৰীয়া টাইপ হৈ আছে, চক দিয়া। আৰু মই য'ত আছোঁ ৰুমটো একদম সৰু ঠেকমেক, অকণমানি যেনে তেনে ৰাতিটো পাৰ কৰিলোঁ। আৰু বিছনাখন কাঠৰ কুণ্ডা টাইপ। ব'লকচোন ট্ৰেভেলিং ব্লগটো আৰম্ভ কৰি দিওঁ ইয়াৰ পৰা। এতিয়া আমি গাড়ীত বহি গ'লোঁ। এতিয়া বৰ্তমান ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। পল্টন বজাৰ তিনিআলিত এতিয়া বৰ্তমান আছোঁ। পল্টন তিনিআলি নকয় চাগৈ, এইটো চাৰিআলি বুলি ক'ব পল্টন বজাৰ। এইটো নেপালী মন্দিৰ। আমি সেইফালে আছিলোঁ হোটেলত। এতিয়া ইয়াৰ পৰা যাম অকণমান, গাড়ীখনৰ কাম অলপ আছে। ইয়াৰ গাড়ীখন অলপ বনোৱাবলৈ মিউজিক চিষ্টেম কিবা লগাম কৈছে, তাকে আদাবাৰীৰ ফালে চাই লওঁ ক'ত পাওঁ ভাল কিবা। নেপালী মন্দিৰ, ইয়াৰ পিছত আমি আদাবাৰীৰ পৰা হয়তো ওলাই দিম ডাইৰেক্ট আৰু শিৱসাগৰ। উপস্থিত আদাবাৰীত, আৰু লগৰটোৰ গাড়ীখনত অলপ বক্স লগাই আছে, দাদাই ফিটিং কৰি আছে। দেখাই দিওঁ অকণমান দেৰি। দাদা ফিটিং কৰি আছে ন? বাকী এনেই এম্প্লিফায়াৰ ল'লে কি চাব লাগে, এনেই কওকচোন অকণমান কিবা কিবি। এম্প্লিফায়াৰ লগাব গ'লে আপোনাৰ একচুৱেলি প্ৰাইজো বেছি পৰে। কেনেকুৱা এনেই ছনীৰ দাম বেছি পৰি যায় ন? ছনী পাইনিয়াৰ এইবিলাক ৰেঞ্জ বহুত বেছি হ'ব। অঁ, জেবিএলৰ কাহিনীটো কি হৈ যায়? জেবিএলৰ কাহিনীটো মানে বেছি আউটপুট হয় তাৰ, ডাঙৰ মানে চাউণ্ড যাতে বেছি ভাল লাগে, তাৰ বেছি হেভি চাউণ্ড লাগে তাৰ। এতিয়া জেবিএলৰ নাই নে কি কৈছিলে যে কিবা এটা? জেবিএলৰ আপোনাৰ স্কোৱাৰ বক্স নবনায় আজিকালি, আগত বনাই আছিলে, এতিয়া বন্ধ কৰিছে কিবা কমপ্লেইনৰ কাৰণে নবনায়। অঁ, ইয়াৰ দোকান এনেই কিমান হ'ল আপোনালোকৰ? আমাৰ দোকানৰ এইটো 20 বছৰ হৈ গৈছে। আপোনাৰ ইয়াতে কৰি থকা কিমান বছৰ হ'ল? মই আগত GS ৰোডত আছিলোঁ, এতিয়া মই এটা কাম কৰি আছোঁ 4 বছৰমান। ইয়াত কৰি থকা? অঁ বাৰু, দাদা ফিটিং কৰি থওক, কাম লগাই আছে। আছোঁ আদাবাৰীত, এইখন হাইড্ৰছনিক। দামটো বেছি নহয়, প্ৰাইচটো ঠিকে আছে বুলি কৈছে, দামবোৰ অলপমান। ফচি আছোঁ, লখৰা লাখটকীয়া 10-15 মিনিটকৈ ৰখি যাবলগীয়া হৈছে, ইমানেই ট্ৰেফিক জাম। গুৱাহাটীৰ পৰা ওলাব এতিয়ালৈকে বৰ্তমান হোৱা নাই, 3টা বাজিব হৈ গ'ল। FM লাগি আছে, 93.50 লাগি আছে। আৰু বৰষা খাই গৈ আছোঁ মাজে মাজে। আৰু হয়তো 8-9টা নাই 11টা বজাত ঘৰ সোমাব লাগে শিৱসাগৰ। খাই থাক, ভাল লাগিব। এতিয়া পাই গ'লোঁ সোণাপুৰ টোল প্লাজা, আৰু ফাৰ্ষ্ট টোল প্লাজা পাইছোঁ, আৰু এখন আছে ইয়াৰ পিছত নগাঁও ৰহাখন। আৰু ইয়াৰ ফাষ্টেগ লাগি আছে হপায়, কি কৰা হয় দেখা লওক। কিমান কাটিব জানো, 150 240 কাটিব চাগে ওৱান টাইমত। বতৰটো অকণ ডাৱৰীয়াৰ কাৰণে ভালো লাগিছে কিবা এটা, ৰ'দটো গৰমটো বেছিকৈ নাই পৰা। দৃশ্যটো চাওক না, কি বঢ়িয়া লাগিছে দেখিবলৈ। ৰাস্তাটো ফ্ৰী বঢ়িয়া হৈ আছে, সেইকাৰণে পূৰা ফালি দিছে। এতিয়া 150 ওচৰত গৈ আছে এতিয়া ইন'ভাখন আমাৰ। আৰু অলপ পিছত কাৰণ স্পীড শ্ল' কৰিব লাগিব, কাজিৰঙাত 40ত যাব নোৱাৰি, সেইকাৰণে সোনকালে ওলাই দিওঁ ভাবিছোঁ ইয়াৰ পৰা। এই ফুৰফুৰাই গৈছে সেইকাৰণে এতিয়া। আহি পাই গ'লোঁ পেট পূজা কৰিবলৈ, ইয়াতে খাই দিলোঁ খানাটো, বঢ়িয়া দিলে। 100 টকা থালি, ধেৰ আইটেম দিলে, 12টামান, মাংস ধুনীয়া বনালে। খালি এটা বেয়া লাগিলে, কাহিনী এটা হৈ গ'ল মোৰ ইয়াত। যোনখন টেবুলত ভাত খাইছিলোঁ তাত চশমাখন আছিলে, ঘূৰি গৈ পাইছোঁ চশমাখন নাই, গায়ব হৈ গ'ল। কাঁহী চাহী চফা হৈ আছে, তাত কৰা কোনোবাই চাগে মাৰি দিলে আৰু। নগাঁও বাইপাছ, নগাঁও বৰ্তমান। আৰু ইয়াৰ পৰা লাগিব 300 স্পট কিলোমিটাৰ হ'ব চাগে। সেইটো লগৰটো কিবা কিবি কৰি আহিলে ভাই, পূৰা বিজি হৈ আছে মানুহটো। আমনি লাগিছে তাৰ চলাই চলাই, তাৰ আমনি লাগিছে চাগে।
লাগিব হৈ গৈছে 6টা বাজিব হৈ গ'ল বৰ্তমান আৰু হয়তো এতিয়া পালোহি কি নাজানো লগা ওলাই আহিলোঁ অকণমান আগত বৰ্তমান কলিয়াবৰ পাই গৈছোঁহি এইফালৰ পৰা এইফালে যাব তেজপুৰ ৰাস্তাটো পাৰ গৈছিল নহয় খালি যাব ন আহি পালোহি বৰ্তমান তেজপুৰ পাৰ হৈ আহিলোঁ তেজপুৰ যিটো সোমাই যায় ৰাস্তাটো ন সেইটো পাৰ হৈ আহিলোঁ কি কৰি নাজানো বাৰু কলিয়াবৰ পাৰ হ'লোঁ আৰু লগত দুজন আছে এতিয়া বৰ্তমান আৰু এতিয়া গৈ আছোঁ আপোনাৰ কি পামগৈ এতিয়া জখলাবন্ধা পামগৈ আৰু গাড়ী ড্ৰাইভ কৰিবলৈ আৰম্ভ কৰিলোঁ এতিয়া মই অকণমান দেৰি কাৰণে এতিয়া আৰু ভাগৰ লাগিব লগৰজনৰ দেখাই দিয়ে অকণমান এয়া আৰু পৰিস্থিতি বৰষুণ দিলে যেন লাগিছে ৰাস্তাত দেখি পেলাই অকণমান বহি থকাতকৈ অন্ততঃ গাড়ীখন চলায়ো ভাল লাগে কেতিয়াবা ইমান বহল নাই অকণ আমনি লাগি যায় বেছি বহি থকা মানে বৰ্তমান উপস্থিত কাজিৰঙা বুঢ়াপাহাৰৰ সন্মুখত আৰু ইয়াত ড্ৰাইভ শ্ল' থাকে কিবা কিবি ডিভাৰচন দিয়া থাকে ড্ৰাইভ শ্ল' কিবা কিবি 30 পাতিব নোৱাৰি এবাৰ পটককৈ পাই গৈছিলে এটা ভিডিঅ'ত দেখাম চাগে হয়তো অলপকৈ আহিলে নেকি মহিলাগৰাকীয়ে অকণমান হেৰি কৰিছে হ'লেও আমি টাইমত পোৱাই দিছোঁ মানুহকেইটাই জানেই মহিলাগৰাকীয়ে কৈছে আমি লাইন গাড়ীত গৈ থকা হেঁতেন ইমান দেৰি গৈছেও পাৰিলে কথাটো একেটাই অলপ সময় আহি পেলাই পালোহি কাজিৰঙাখন 1 ঘণ্টামান লাগে পাৰ কৰোঁতে আৰু ইয়াত শ্ল' যাবলগীয়া হয় কিবা ডিটেক্ট কৰে এইবোৰ লগোৱা থাকে আজিকালি 30-40 লিমিট থাকে আৰু লাহে লাহে যোৱাই ভাল কাৰণ জীৱ জন্তুও পাৰ হৈ থাকে ৰাস্তাটোত এতিয়া পানীটো হোৱা নাই নহ'লেতো বহুত জীৱ জন্তু পাৰ হয় ৰাস্তাইদি নিজৰ ছেফটি জীৱ জন্তুখিনিও ভালকৈ যায় ভালকৈ যোৱাই ভাল শ্ল' যোৱাই ভাল ইয়াত আৰু ডিটেক্ট কৰিলে আপুনি ভৰিব ভালকৈ আৰু এতিয়া আহি পাই গ'লোহি নিজৰ ডেষ্টিনেশ্যন নিজৰ ঘৰ শিমলুগুৰি আৰু প্ৰথম ব্লগ আছিলে এইটো ট্ৰেভেলিং ব্লগ চ' ভাল পালে বেয়া পালে নাজানো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউব চেনেলটো খোলা আছিলে প্ৰথম দিছোঁ কাৰণে এবাৰ ভিডিঅ' চাই দি চাইছোঁ ব্লগ এটা কেনেকুৱা লাগে ন ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ